সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই লাইভ আপডেট চেনেলটিলৈ আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ প্ৰায় 1178টা পদ সীমান্ত পথ সংস্থা ফালৰ পৰা মুকলি হৈছে তাকে আজি চাওঁ আহক কি কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াতে প্ৰথম আপোনালোকে দেখিবলৈ পাইছে সীমান্ত পথ সংস্থা ফালৰ পৰা নিযুক্তি হৈছে ইয়াতে প্ৰথম পোষ্টটো দিয়া আছে আপোনালোকৰ মাল্টি স্কিল্ড ৱৰ্কাৰ ইয়াৰ বাবে আপোনালোকৰ 147টা পদ মুকলি হৈছে আনৰিজাৰ্ভৰ কাৰণে 26টা এছচি কাৰণে 30টা এছটি কাৰণে 15টা OBC কাৰণে 56টা আৰু EWS কেটেগৰীৰ কাৰণে 20টা আৰু ইয়াৰে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব মেট্ৰিক পাছ তাৰপিছত ইয়াতে আপোনালোকৰ বয়সৰ কথা দিয়া আছে 18 বছৰৰ পৰা 25 বছৰ ভিতৰত হ'ব লাগিব আৰু ইয়াতে ডেট অফ এপ্লাই দিয়া আছে অৰ্থাৎ এইটো ভুল হৈছে যোনটো অফিচিয়েল ৱেবছাইটত তাত ভালকৈ দিয়া আছে তাত এইটো একচুৱেলি হ'ব লাগিছিলে লাষ্ট ডেট ফৰ এপ্লাই ইয়াতে লাষ্ট ডেটটো আপোনালোকৰ হ'ব 22 তাৰিখ 7 মাহ 2022 চন তাৰপিছত নেক্সট আছে 2 নম্বৰত মাল্টি স্কিল্ড ৱৰ্কাৰ ইয়াৰ বাবে আপোনালোকৰ 155টা পদ মুকলি হৈছে আনৰিজাৰ্ভৰ কাৰণে 56টা এছচি কাৰণে 26টা এছটি কাৰণে 13টা OBCৰ কাৰণে 44টা আৰু EWS কেটেগৰীৰ কাৰণে 16টা আৰু ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10+2 উইথ বায়'লজি ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ্থাৎ আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব লগতে বায়'লজি থকাটো বাধ্যতামূলক আৰু ইয়াৰ বাবে আপোনালোকৰ বয়স হ'ব 18 পৰা 27 বছৰ আৰু লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 22 তাৰিখ 7 মাহ আপোনালোকে তেতিয়ালৈকে অনলাইন কৰিব পাৰিব ইয়াতে 3 নম্বৰত দিয়া আছে আপোনালোকৰ ষ্ট'ৰ কিপাৰ টেকনিকেল ইয়াৰ বাবে আপোনালোকৰ 377টা পদ মুকলি হৈছে আনৰিজাৰ্ভৰ কাৰণে 156 এছচি কাৰণে 53 এছটি কাৰণে 26 OBC কাৰণে 103 আৰু EWSৰ কাৰণে 38 আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন হ'ব লাগিব 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে ইয়াতে 3 years এক্সপিৰিয়েঞ্চ ইন ষ্ট'ৰেজ এষ্টাব্লিছমেণ্ট অৰ্থাৎ আপোনালোকৰ 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু ইয়াতে বয়সৰ কথাটো দিয়া আছে 18 পৰা 27 বছৰ 4 নম্বৰত আছে মাল্টি স্কিল্ড ৱৰ্কাৰ ড্ৰাইভাৰ ইঞ্জিন ষ্টেটিক ইয়াৰ বাবে আপোনালোকৰ 499টা পদ মুকলি হৈছে আনৰিজাৰ্ভৰ কাৰণে 164 এছচি কাৰণে 90 এছটি কাৰণে 50 OBC কাৰণে 177 আৰু EWS কেটেগৰীৰ কাৰণে 18টা মুকলি হৈছে আৰু ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ব লাগিব মেট্ৰিক পাছ আৰু ইয়াৰে বয়সৰ কথাটো দিয়া আছে বয়সটো আপোনালোকৰ 18 পৰা 27 হ'ব লাগিব লাষ্ট ডেট 11 তাৰিখ 7 মাহ 22 চন ইয়াতে তাৰপিছত দিয়া আছে হাউ টু এপ্লাই ফৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন ৰিকুৱাৰমেণ্ট 2022 ইয়াতে যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্ট হয় তেওঁলোকে এইটো অফিচিয়েল ৱেবছাইটত গৈ অনলাইন কৰিব পাৰিব গতিকে আজিলৈ ইমানেই আছিলে ধন্যবাদ